বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত অডিটৰিয়াম নিৰ্মাণ কৰা এটা কাৰ্যসূচী আমাৰ আছিলে। 40টা সমষ্টিত আমাৰ 40টা অডিটৰিয়াম নিৰ্মাণ হৈ গ'ল, কিন্তু আমি অলপ বাঢ়াব লগা হ'ল। কিছুমান সমষ্টিত দুটা 52টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ হ'ল। 2020 চনত পলিটিক্সত অহাৰ আগত আমি বিভিন্ন সময়ত ছাত্ৰ সংগঠনত থাকোঁতে ক'ৰবাত মন্দিৰত ক'ৰবা আমাৰ স্কুল ঘৰত আমি মিটিং কৰি আছিলোঁ। সেই সময়ত ঠিকে আছিল, কিন্তু যেতিয়া মই ৰাজনীতিত আহিলোঁ দেখিলোঁ যে ৰাজনীতিত অহাৰ পিছত কিছুমান মিটিংবিলাক স্কুলত কৰিবলৈ অসুবিধা হয়, মন্দিৰত যাই পেলাই কৰিবলৈ অসুবিধা হয়। তেতিয়া অনুভৱ কৰি পেলাই এটা সিদ্ধান্ত লৈছিলোঁ যে 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিব লাগে। কিছুমানে কৈছিলে এটা দুটাকৈ কৰক, কিন্তু মই সিদ্ধান্ত ল'লোঁ যে এইটো প্ৰায়ৰিটি, গতিকে চব দলকে লাগে। কৰিবতো আমি UPPL, কিন্তু চৰকাৰে কিন্তু কি কয় চবকো লাগে। সেইকাৰণে এতিয়া ভাল এটা অডিটৰিয়াম নিৰ্মাণ হ'ল। এতিয়া গড়েশ্বৰতো আজি ইয়াৰ মুকলি কৰিলোঁ। ইয়াত বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন, সাহিত্য সভা বিভিন্ন চেমিনাৰ মেল মিটিংবিলাক কৰিব পাৰিব। সুন্দৰ হৈ গ'ল। গড়েশ্বৰ কলেজ আমাৰ গড়েশ্বৰৰ পৰা লৈ উত্তৰে নাওকাটা চুকলাই এই অঞ্চললৈকে আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন নাই। সেইকাৰণে গড়েশ্বৰ কলেজত যোৱা প্ৰায় 2টা বছৰত আমি 2.5 কোটিৰ পৰা 3 কোটি টকা চেংচন কৰিলোঁ আৰু বহুতখিনি কাম কৰিবলৈ গৈ আছোঁ। গড়েশ্বৰ অঞ্চল আমাৰ অতি পুৰণি এটা বিজনেছ অঞ্চল। এই অঞ্চলত বিভিন্ন কাম কাজবিলাক কৰিব লগা আছিলে আৰু ইতিমধ্যে গড়েশ্বৰ টাউনৰ মাষ্টাৰ প্লেনৰ পৰা আদি কৰি বিভিন্ন কাম কৰা হৈ গ'ল। মই বিচাৰিছোঁ যে গড়েশ্বৰ অঞ্চলত বহুত উদ্যমী লোক আছে, বিভিন্ন জাতীয় সংগঠন, সামাজিক সংগঠনৰ নেতৃবৃন্দ বহুত পজিটিভ হয়। অনাগত দিনত আমি সকলো সমিল মিলে আগবাঢ়ি যাব লাগিব। বড়োলেণ্ড অঞ্চলত 2020ত চৰকাৰ হিচাপে আমাৰ প্ৰত্যাহ্বান আছিলে শান্তি প্ৰতিষ্ঠা কৰা, এইটো হৈ গ'ল। নিৰাপত্তা প্ৰতিষ্ঠা কৰা, এইটোও হৈ গ'ল। সমন্বয়টো এটা ডাঙৰ এটা ইছ্যু আছিলে, কাৰণ সেই সময়ত বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ আছিলে, কিন্তু দেখিলোঁ যে 4 বছৰৰ পিছত এইখিনি সময়ত যে সমন্বয়টো আহি গ'ল। বিভিন্ন জাতি জনগোষ্ঠী আমি এতিয়া একেলগে আছোঁ, কিন্তু ৰাজনীতিৰ নামত কিছুমান মানুহবিলাক আকৌ এতিয়া উঠি পৰি লাগিছে আমাৰ মাজত আৰু বিভাজন কৰিব লাগে। এই কথাটো যাতে ৰাইজে লক্ষ্য ৰাখে। বড়োলেণ্ডখন আমি বচাই ৰাখিব লাগিব। বড়োলেণ্ডৰ আমাৰ মানুহখিনিয়ে বড়োলেণ্ডটো বচাই ৰাখিব লাগিব। ৰাজনীতি কৰিবলৈ 10জনে আহি 10টা কথা ক'ব, কিছুমানে হিংসাৰ কথাও ক'ব ধৰিছে, মৰাৰ কথাও ক'ব ধৰিছে। এইবিলাক ভাল নহয়। যে বড়োলেণ্ডত মৰা মৰি হিংসা হিংসি 30-40 বছৰ আমাক বহুত ক্ষতি কৰিছে। এতিয়া আমি পুনৰ ব্লাড ছেডো নিবিচাৰোঁ, হিংসাও নিবিচাৰোঁ। সমন্বয়, মৰম, স্নেহ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি চবে আগবাঢ়ি যাবলৈ বিচাৰোঁ।